আহিছিলোঁ আৰু আপোনালোকক পূজা অলপ দেখুৱাম, চাই থাকক ভিডিঅ'। গাইজ লাহে লাহে মই ভিতৰলৈ সোমাই গৈ আছিলোঁ, ইয়াত দেখিছে। আৰু এতিয়া মই গৈ আছোঁ ভিতৰলৈ, ইয়াতে আৰু এই জেগাখন দেখিছে, তাতে চাকি তাকি জ্বলোৱা হয় সেইখনত। তাৰপৰা আপোনাৰ আগলৈ দেখিছে মন্দিৰটো কি ধুনীয়া আছে, আৰু এয়া দুৰ্গা মা তাতে আছে। গাইজ আহিলোঁ, তাৰ মন্দিৰৰ পৰা খিচিৰি খাবলৈ আহিলোঁ। লগৰ দিবাকৰ হয় এইটো, দুইটা আহিলোঁ। খিচিৰি দি আছে এতিয়া, তাকে খাম আৰু হা। জামুগুৰিত হৈ আছে এতিয়া, জামুগুৰিলৈ আহিছোঁ, বেবেজা চালোঁ, তাকে লওঁ আগলৈ আপোনাক দেখুৱাম, চাই থাকিব। গাইজ সোমাই থাকোঁতে এখন মিঠাই দোকান দেখিলোঁ, ইয়াত দেখিছেনে মিঠাই আছে কিমান, আৰু জেলেপি বনাই এইটো চৌকাটোতো। জামুগুৰি চাৰিআলি দুৰ্গা পূজা উৎসৱ উদযাপন কৰা হৈছে ইয়াতে, এতিয়া সোমাই আহি আছোঁ। দিবাকৰটো আমি আহিছোঁ পূজা চাবলৈ, ঠাই মহমৰীয়াত আহিছিলোঁ। তাৰ পৰা আছে যতীন দা, ইও আহিছে আমাৰ কবিতা ভাইটি হয় এইটো, ইয়াৰ ফটো উঠাবলৈ হেৰি কৰি আছে। তাৰপৰা আপোনাক পূজা অলপ দেখুৱাম, ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কোনোবা মোৰ চেনেলত নতুনকৈ আহিলে তেওঁলোকেও ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ঘণ্টা বটনটো দবাই দিব। আজি ইমানেই, ধন্যবাদ।